আপোনাৰ ঘৰত যদি এনেকুৱা কাৰৰ এমপ্লিফায়াৰ পৰি আছে তেতিয়াহ'লে আপুনি কাৰেণ্টত বজাব পাৰিব। মই দেখুৱাই দিম কেনেকৈ বজাব পাৰে কাৰেণ্টত। এইটো বেটাৰীত চলে, কিন্তু কাৰেণ্টত বজাই দেখুৱাম। প্ৰথমতে লাগিব এইটো PCM, এইটো আপুনি এমাজনত অনলাইন কৰি ল'ব পাৰিব। মই ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আৰু এইটো কেনেকৈ ৱাৰিং কৰে মই দেখুৱাই দিছোঁ। প্ৰথমতে ইয়াত কবলাৰ থাকে, কবলাৰকেইটা মই কাটি লোৱা হৈছে আগতে। যিটো নীলা ৱাৰ আৰু ক'লা ৱাৰ একেলগে বান্ধিব, এইটো প্লাছ হ'ব। আৰু যিবিলাক হালধীয়া ৱাৰ আছে সেইবিলাক হ'ল মাইনাছ হ'ব। গতিকে কেনেকৈ ফিটিং কৰে চাওঁ। প্ৰথমতে ইয়াত বাছি ল'ব বেটাৰী কানেকশ্যনটো, ৰেড এটা ব্লেক এটা, এইটো আপুনি কানেকশ্যন কৰি ল'ব এনেকৈ। মই ইয়াত আগতে বনাই থৈছোঁ। কাৰেণ্টত বজাই দেখুৱাই দিম। যিহেতু বেটাৰীত চলে এইটো, মই ইয়াত কানেকশ্যন কৰি ল'লোঁ। ইয়াত এইটো বেটাৰী কানেকশ্যন হৈ গ'ল। তাৰপিছতে আপুনি স্পীকাৰৰ বাছি ল'ব। এইটো স্পীকাৰৰ ওপৰ চাইডে থাকে। তো মই জাষ্ট দেখুৱাবৰ কাৰণে স্পীকাৰ এটা লৈছোঁ। স্পীকাৰটো ইয়াত ফিটিং কৰি ল'লোঁ। তাৰপিছতে এনেকুৱা ট্ৰে পিনৰ বৰ্ড এটা লৈ ল'ব, ইজিলি পাই যায় এইটো। ট্ৰে পিনটো ভৰাই দিব, ইয়াত এনেকৈ ভৰাই দিব। ভৰাই দি এতিয়া আপুনি কাৰেণ্টটো লগাব পাৰে। চাব মই এতিয়া এইটো বৰ্ড হয়, এইটো বৰ্ডত মই লগাই দিলোঁ। চাওক বৰ্ডত লগালোঁ। এতিয়া আমাৰ SMP চালু হ'বলৈ ল'লে মন হৈ গ'ল, দেখিছে এতিয়া বজাব পৰা হয়।